এই মুহূৰ্তত আহি পৰিছে এক বিগ ব্ৰেকিং নিউজ। অসম চৰকাৰে গ্ৰহণ কৰিছে এক বৃহৎ সিদ্ধান্ত। এতিয়াৰে পৰা অসমত সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ল গো মাংস। গো মাংস ক্ৰয় বিক্ৰয় সম্পূৰ্ণৰূপে বন্ধ হ'ল অসমত। অসমৰ হোটেল ৰেষ্টুৰেণ্টত নিষিদ্ধ হ'ল গো মাংস। কোনো হোটেল ৰেষ্টুৰেণ্টত ৰান্ধিব নোৱাৰিব গো মাংস। ৰাজহুৱাকৈ কোনো পৰিৱেশন কৰিব নোৱাৰিব গো মাংস। কেবিনেটত লোৱা হৈছে এই সন্দৰ্ভত এক বৃহৎ সিদ্ধান্ত। গো মাংসক লৈ ডাঙৰ অভিযোগ আনিছিল ৰকিবুল হুছেইন ভূপেন বৰাই। ৰকিবুল হুছেইন ভূপেন বৰাৰ বিবৃতিৰ ওপৰত কেবিনেটৰ পুংখানুপুংখ আলোচনা। পূৰ্বৰ আইনৰ ভিত্তিত নতুন সংযোজন কৰি অনা হৈছে এই সংশোধনী আইন। সামাজিক সভা ধৰ্মীয় অনুষ্ঠানটো নিষিদ্ধ হ'ব গো মাংস। চৰকাৰৰ এই সিদ্ধান্তৰ পাছতে হাহাকাৰ লাগিছে ৰাজ্যজুৰি। অসমত সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ল গো মাংস। এতিয়াৰ পৰা আপুনি নাপাব গো মাংস। গো মাংস ক্ৰয় বিক্ৰয় সম্পূৰ্ণৰূপে বন্ধ হ'ল অসমত। এতিয়াৰ পৰা অসমৰ হোটেল ৰেষ্টুৰেণ্টত নিষিদ্ধ হ'ল গো মাংস। কোনো হোটেল ৰেষ্টুৰেণ্টত ৰান্ধিব নোৱাৰিব গো মাংস। ৰাজহুৱাকৈ কোনো পৰিৱেশন কৰিব নোৱাৰিব গো মাংস। এতিয়াৰ পৰা কোনো ৰাজহুৱা স্থানত নচলিব এই মাংস। এই বৃহৎ সিদ্ধান্তৰ পিছতে অসমৰ মুছলমান সমাজৰ পৰা ইয়াৰ তীব্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। হিমন্ত বিশ্ব চৰকাৰৰ এই বৃহৎ সিদ্ধান্তৰ পিছতে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত এই বিষয়টো এক চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে।